নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। সুদূৰ পশ্চিম গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙঠি মহ শিং পেপাতি বজাই, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেৱল সজায়। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি, পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লয় সজাই সুৱাগি, নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজআলি। দৌল সাজে ঢালি পিঠাগুৰি, বাৰতি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। সোণৰ অসম ইজে হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়, এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই। মো গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া।
অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ অসমৰ হকে যুঁজি অসমৰ হকে মৰো জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ সেইদিন ধৰি মই অসমৰ অসমীয়া ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া মৰিলেও অসমৰে মই মৰাৰ পিছতো যদি আহোঁ পুনো কেতিয়াবা আহিম ইয়ালৈ ঘূৰি স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা বিহক কিন্নৰ যত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা জনমৰ লগে লগে শুৱদি অসমী মাতে অসমীক চিঞৰিলো আই যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক ওঠ কপাই সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ শুৱদীয়া ভাষাৰ সুৰত চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেশ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰেই অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰম এটি সুন্দৰ কবিতা মালিকদেৱে ৰচনা কৰা এই কবিতাটি তোমালোক আটাই পাঠ কৰিবাচোন আৰু এই কবিতাটো তোমালোকে পাৰিলে আবৃত্তিও কৰিব পাৰিবা আৰু এই কবিতাটোৰ লগত সংগতি থকা এটি গীত আছে গীতটিত কণ্ঠদান কৰিছে সংগীতা বৰঠাকুৰৰ কণ্ঠত এটি সুন্দৰ গীত আছে এই কবিতাটোৰ আঁৰ লৈ তেওঁ গীতটি গাইছে তোমালোকে পাৰিলে গীতটিও শুনিবা এতিয়া আহাচোন কবি পৰিচয় চমুকৈ লৈ লৈছোঁ সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল তেওঁক গল্প সম্ৰাট বুলি কোৱা হয় গল্পকাৰ আৰু ঔপন্যাসিক হোৱা বাবে তেওঁ কবি হিচাপে অল্প চৰ্চিত কিন্তু তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈ সমৃদ্ধ কৰিছে তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন এইটো তোমালোকে দাগ দি ৰাখিবা অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পৰ্বত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ দেখা যায় তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে পুৰুষমুখীৰ স্বপ্ন তেওঁৰ আন এখন বিখ্যাত উপন্যাস তেওঁৰ গল্প উপন্যাসৰ ভাষাটো এক কাব্যিক আয়তন দেখা যায় গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে আৰু মমতাজ আদি অসমীয়া বোলছবিও নিৰ্মাণ কৰা হৈছে মুঠতে কবি গল্পকাৰ আৰু ঔপন্যাসিক সৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে তেওঁৰ আন ৰচনাৰাজি হ'ল পৰশমণি আধাৰশিলা মৰহাফুল ৰূপতীৰ্থৰ যাত্ৰী ধন্য নৰতনু ভাল স্বাক্ষৰ ছবিঘৰ ৰঙাগৰা ৰজনীগন্ধাৰ চকুলো ইত্যাদি তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল এজন বিখ্যাত সাহিত্যিকৰ 2000 বৰ্ষত দেহান্তৰ ঘটে আজিলৈ কবিতাটি মই ইমানতে সামৰিছোঁ কবিতাৰ পৰৱৰ্তী পাঠত আমি এই কবিতাটিৰ মূল ভাৱ সাৰাংশ আৰু ইয়াৰ বিভিন্ন শব্দৰ অৰ্থ প্ৰশ্নোত্তৰ আৰু আন বিষয়সমূহ পৰ্যায়ক্ৰমে আলোচনা কৰি যাম তোমালোকে এই কবিতাটি ভালদৰে ঘৰত পাঠ কৰিবাচোন আৰু মোক জনাবা দেই আজিলৈ এৰিছোঁ ধন্যবাদ